আধাৰ কাৰ্ড আৰু এখন ফটো দিলেই পাব আপুনি চৰকাৰী ঘৰ। চৰকাৰী ঘৰ লৈ আহি গ'ল এক নতুন নিয়ম। জানিলে কোনে কোনে লাভ কৰিব চৰকাৰী ঘৰ। আপোনাক চৰকাৰী ঘৰ লাগিব নেকি? কোনে কোনে পাব চৰকাৰী ঘৰ? অসমৰ প্ৰতিজন লোকৰে থাকিব পকী ঘৰ। ৩ লাখতকৈও অধিক লোকে পাব বিনামূলীয়া চৰকাৰী পকী ঘৰ। চৰকাৰে আপোনালৈ লৈ আহিছে ১৬,১৫৯ কোটি টকাৰ বিশেষ উপহাৰ। আধাৰ কাৰ্ড আৰু এখন ফটোৱে সলাই পেলাব আপোনাৰ জীৱন। ৩,৮৮,০০০ নতুন PMAY গৃহ নিৰ্মাণত অনুমোদন কেন্দ্ৰৰ। আৰু ২০২৫ বৰ্ষতেই ৩ লাখতকৈও অধিক চৰকাৰী ঘৰ নিৰ্মাণ হ'ব। আধাৰ কাৰ্ড থকা লোকেহে আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে। দুচকীয়া বাহন থাকিলেও পাব চৰকাৰী ঘৰ। মাহিলী উপাৰ্জন ১৫,০০০ টকা হ'লেও পাব আপুনি চৰকাৰী ঘৰ। ৫ একৰ মাটি থাকিলেও পাব বিনামূলীয়া চৰকাৰী ঘৰ আপুনি। ৩,৮৮,০০০ চৰকাৰী ঘৰৰ বাবে খৰচ কৰিব ৯,৭২৬ কোটি টকা। আৰু ৯০% খৰচ কৰিব মোদী চৰকাৰে আৰু ৰাজ্য চৰকাৰে খৰচ কৰিব ১০%। জৰীপত নাম অন্তৰ্ভুক্ত নোহোৱাসকলৰ বাবে পুনৰ জৰীপ চলোৱা হ'ব। এই জৰীপৰ বাবে কোনো চৰকাৰী বিষয়াৰ প্ৰয়োজন নাই। আত্মসহায়ক গোটৰ মহিলাই চলাব এই জৰীপ। আপোনালোকে এতিয়া অতি সহজেই পাব পকী ঘৰ। আপোনাক চৰকাৰী ঘৰ লাগিব নেকি? তেন্তে অতি শীঘ্ৰেই কৰক এই কাম।